কাৰ্বি উগ্ৰপন্থী সংগঠন KPLT ভংগ পশ্চিম কাৰ্বি আংলং জিলাত কংগ্ৰেছ কমিটিৰ সংবাদমেল নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা কাৰ্বি উগ্ৰপন্থী সংগঠন KPLTয়ে শান্তি চুক্তি স্বাক্ষৰ কৰি আহি আজি নিজ জিলাত আনুষ্ঠানিকভাৱে সংগঠন ভংগ ঘোষণা কৰে সংগঠনটোৰ নেতৃবৰ্গই সুদীৰ্ঘ 11টি বছৰ সংগ্ৰাম কৰাৰ পাছত যোৱা 4 ছেপ্টেম্বৰ দিনা মুখ্যমন্ত্ৰীৰ উপস্থিতিত দিল্লীত ৰাজনাথ সিঙৰ সন্মুখত শান্তি চুক্তি স্বাক্ষৰ কৰে কাৰ্বি উগ্ৰপন্থী সংগঠন KPLTয়ে আজি নিজ জিলালৈ ঘূৰি আহি ডিফু 5 মাইলত অৱস্থিত সংগঠনটোৰ ডেজিগনেটেড কেম্পত মুৰব্বীসহ 352 জন কেডাৰ উপস্থিত হয় আৰু এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰি সংগঠনটোৰ নেতৃবৰ্গই আনুষ্ঠানিকভাৱে সংগঠন ভংগ বুলি ঘোষণা কৰে আৰু তেওঁলোকৰ পোছাকৰ লগতে সকলো নথিপত্ৰ জ্বলাই দিয়ে সাংবাদিকক জানিবলৈ দিয়ে যে আজিৰে পৰা তেওঁলোকৰ কোনেও ধন দাবী বা অন্য কোনো ধৰণৰ অপকৰ্মত লিপ্ত নহয় আৰু যদি কোনোৱে তেওঁলোকৰ নাম লৈ কোনো অপকৰ্ম কৰে তেন্তে তাৰ বাবে তেওঁলোক দায়ী নহয় গতিকে আমাৰ যিমান নেকি আমাৰ কিবা অস্ত্ৰ সামৰিক বা এইটো কি আমাৰ পোছাক যিমান আছে আমি এইখিনি মানে আমি জুই জ্বলাই গতিকে এই বস্তু সামগ্ৰী লৈ মানে পুনৰ সামাজিক কাৰ্য লিপ্ত নহয় তাৰ বাবে আমি আমাৰ যদি আমাৰ বস্ত্ৰ বাহিনী গোটেই জ্বলাই কিনি ধ্বংস কৰিব এতিয়া আপোনালোকে মানে আজিৰ পৰা আপোনালোকৰ যদি কাপোৰবোৰ বেলেগে ব্যৱহাৰ কৰিব নোৱাৰিব বুলি আপোনালোকে হয় এইটো আমাৰ কাপোৰ দি এইটো কোনোবা অন্য মানুহে যদি ব্যৱহাৰ কৰি সামাজিক কাৰ্যত যদি লিপ্ত হয় তেতিয়াহ'লে আমাৰ দায়িত্ব নহয় দায়িত্ববিহীন গতিকে যে আমি ডিছবেনৰ প্ৰগ্ৰাম 11 বছৰ আমি সংগ্ৰাম কৰি আহিলোঁ আজি আমি ডিছবেনৰ প্ৰগ্ৰাম গতিকে সকলো ধন্যবাদ দিব বিচাৰিছোঁ যিমান চেনেলক মই ধন্যবাদ দিছোঁ কাৰ্ডং মইতো বিশেষ মই আলেং কাৰ্বি কথাহে ক'ম যে আছামিজটো তেখেতে ক'ব আৰু aprangsi jelpo song helera song beri tumahang patheklo pathek deh penapi wang bom nitum sarkar pen pubu cingki than kado be lamdon cetok 4 September 2021 nitum lamdon cetok lo peace accord si halabang so long nitum kado be ningkang samlo so pensi nitum kado be kroiden pensi mon lamdon cetok lo si pini tumke asong ke pajut mate angdung kitilo pini posi kado gawe solangdo karbeng rong rat apanta si kachuro kangtung lalo je ningkan crazy nitum habit kedo onohut nangka cerap nangka citodun kisung ke boy nangka pho nangka chak don tum ana phanda kero pilo penapa nangka cerap citon pho ana kero pilo pen kithi tang matang te nangche songdun bom onur kithi tum phantame arnamani plangtang lostame alang tuma puriar do posi kado gavet alang tum phanta nitum hirjume hang pilo si nili lam theke pansi kangton la ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি শান্তি চুক্তিক লৈ পাহাৰীয়া কাৰ্বি আংলং জিলাত অব্যাহত আছে প্ৰতিক্ৰিয়া আজি পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামচাই এক সংবাদমেল সম্বোধন কৰি 6টা উগ্ৰপন্থী সংগঠনেৰে হোৱা শান্তি চুক্তিয়ে জিলাখনলৈ শান্তি ঘূৰি নাহে বুলি কৰিছে মন্তব্য লগতে এই চুক্তিয়ে হস্ত অনুসূচিত আইনখন ধ্বংস হৈছে বুলি অভিযোগ তোলে ইফালে শান্তি চুক্তিক আদৰণি জনাই বুলি মন্তব্য কৰিলেও চুক্তিত থকা কেইবাটাও দফাৰ তেওঁলোকে বিৰোধিতা কৰে বুলিও মন্তব্য কৰে মানে যোৱা ছেপ্টেম্বৰ 4 তাৰিখ দিল্লীত আমাৰ কাৰ্বি আংলং
6টা উগ্ৰপন্থী সংগঠন আৰু দিল্লীৰ বৰ্তমান বিজেপি চৰকাৰ যিটো এগ্ৰিমেণ্ট হৈছে ইয়াৰ ওপৰত কাৰ্বি আংলঙত বহুতো দল সংগঠন আৰু ইণ্টেলেকচুৱেল বিভিন্ন ৰাজনীতিক দলে বহুত আপত্তি দেখাইছে ইয়াৰ উপৰিও ইয়াৰ এগ্ৰিমেণ্ট আগতেও বিভিন্ন দল সংগঠন এভেন ছাত্ৰ সংগঠন আৰু বিভিন্ন কাৰ্বি আংলং যি ইণ্টেলেকচুৱেল গ্ৰুপ আছে সেইসকলেও সেই 6টা সংগঠন উগ্ৰপন্থী সংগঠন আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল বৰ্তমান বিজেপি শাসনৰ যিটো অট'নমাছ কাউন্সিলক অনুৰোধ কৰিছে যে এগ্ৰিমেণ্ট কৰাৰ আগত সকলো দল সংগঠন আৰু কাৰ্বি আংলং যিমান ইণ্টেলেকচুৱেল যি কাৰ্বি মানুহ আছে আৰু বিভিন্ন ইণ্টেলেকচুৱেল লেভেলৰ মানুহৰ লগত যাতে কথা পাতা হওক ডিছকাশ্যন হওক কিন্তু এই কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু এই 6টা কাৰ্বি আংলঙৰ যিটো উগ্ৰপন্থী দলে সেই কথাও তেখেতলোকে নুশুনিলে যাৰ ফলত 4 তাৰিখে ছেপ্টেম্বৰ মাহত এগ্ৰিমেণ্ট ছাইন কৰিলে ইয়াৰ ওপৰত ইয়াৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন আৰু বিভিন্ন ইণ্টেলেকচুৱেলে বহুত আপত্তি দেখাইছে গতিকে আমি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ ফালৰ পৰা সেইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াৰ আগত বৰ্তমান বিজেপি চৰকাৰ কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰ ইয়াৰ যেনেকুৱা খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া